Hey guys, welcome back to my channel. This is my vlogging video hobo. Aru ami goi asu Sonapuror usorte thoka mane Bhogobati Tila boli koi tate Pokhanto jai ase aru logot Hirok jai ase ami tiniyota ekalogot goi asu taki logot cycling kori ase ta ahote sake kolman ready hobo sake 5 ta man bajibo pore to ami jao aru jagapur apunak dekhao kenuka lage kobo aru cinematic view ta dim try korim aru moi iman nuaru tothapi try korim tabe location to sak ba view point to bhal pabo sake bolo এ আমি গৈ আছো অলপ পাহাৰুৱা ঠাই হয় পাহাৰুৱা ঠাই মানে অলপ নহয় গোটে পাহাৰে আছলতে তো ওলা আপু আছে কষ্ট হ'ব অলপ যাওঁতে যাই আছো ইয়াৰ দুটা আগত মই পিছে পিছে যাই আছো ভাগৰ লাগিছে আৰু ওপৰত উঠব আছে দেখাম বুলি আপোনালোকক কিমান দূৰ যাম আমি গৈ আছো আমি আধা আহি পালোঁ আৰু আধা আছে অলপ লৈ আছো আধা আহি পালোঁ সেইটো শৰাইটোলৈ যাম আমি চিমেণ্টৰে বনাই থোৱা শৰাইটো তো দুটা আগত গুচি গ'ল বেলেগ মানুহ আছে চাওক তো আমিও গৈ আছোঁ লাহে লাহে কেনেকুৱা লোকেশ্যন ভাল লাগিছেনে এইটো নদী পাহাৰ ডাউন আছে ইটা ভাটা কিবা কিবি আছে অলপ ওপৰত আহি পালোঁ অনিনা বতাহ বলি থাকে আজি বতাহতে একো নাই ইমান গৰম অলপ পিছত চাগে আহিব আৰু সূৰ্যটো নামিল এতিয়া দেখাই আছোঁ ৰ'ব এইটো ক'ত বা গুচি গ'ল আৰু মেঘৰ ভিতৰত সোমাই গৈছে আহি পালোঁ আৰু এটা ওপৰত আছোঁ অকণমান পিছত যাম এই ইয়াতে যাম অলপমান পিছত এটা বেলেগ মানুহ আছে যোৱা নাই বৰ্তমান অলপ পিছত যাম আৰু তাতে এতিয়া আমিতো আহি পালোঁ প্ৰশান্তক চাওক এইটো মোবাইল টিপি আছোঁ প্ৰশান্তক চাওক কি বা হ'ল উঠি কিনে ভাগৰে লাগিল নে কি লাগিল বাগৰি পৰিছোঁ লাগিল ক মজা লাগে পৰিৱেশন আহিলে কেতিয়াবা ইয়াতে আহিব উখ পাইছা মানে শান্তি পাব অলপমান আৰু এখাতক টেনশ্যন আছে উৰি যাব নিজে ঐ মাতবি আমাৰ এতিয়া মানুহজন দেখাবি অলপ দুদিন পিছত ইয়াতে ডাম্পিং গান হ'লে কাক মাতবি একেদিনতে মাতা মাতি ল আপোনালোকে আহিব ইয়াতে আৰু ইয়াতে চন্দ্ৰপুৰৰ সৌন্দৰ্য উপভোগ মজা মজা আগৰ প্ৰশান্ত উঠাই আছে ফটো তাক এইটো হিৰক তাতে বহি আছে এলন বয় বোলে মডেল আমাৰ আৰু ই উঠাই আছে ভিডিঅ' চাওঁ ৰ'ব কেনেকুৱা কি ফটো উঠাই আছে এইটো চিনাৰীৰ লগত ভিউৰ লগত উঠাই আছে আৰু এইটো আৰু এই ক'ত বহি আছে চাওক একবাৰ তাৰপৰা পৰি গ'লে কেনেকুৱা লাগব সিয়ে জানো হিৰক এছকে হিৰক যিহেতু নাইচোন কিন্তু এইটো চাওক দেখা আছে এই রিল ভিডিও কোনটো রিল ভিডিও বনাই আছে এইটো ইনষ্টাগ্ৰামত আহিব কেতিয়াবা এই ঠাইটোলৈ চন্দ্ৰপুৰৰ ওচৰতে আছে কাৰোবাক সুধিলে পাই যাব আপোনালোকে ভগৱতী তিলা বুলি আজিৰ সময়বোৰ কিছুমান সময় কটাব পাৰিব আৰু খুবেই ভাল লাগে খুবেই মৰম লগা আৰু এইপিনে চব চাইডে পাহাৰ নদী কি ক'ম আৰু লোকেশ্যন মানে আৰু গুলি 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 একদম ওপৰত আছোঁ একদম ওপৰত ইয়াতে অলপ ওচৰত চাপি গ'লে এইটো দেখাই দিছোঁ মোৰ এইপিনে এনেকুৱা এই চাওক মানুহবোৰ গৰু ছাগলী লৈ যাই আছে ঘৰে ঘৰে এতিয়া আৰু গধূলি হ'ল ইয়াৰ পৰা অলপ মনিব পাৰি আৰু মানে অকণ মই জুম কৰিলে ফাটি যাব পিছত তথাপিও চাওঁ ৰ'ব এইটো গোটেই এংগলটো একবাৰ দেখাই আছোঁ আপোনালোকে চাই লওক কেনেকুৱা লাগিছে ইপিনে পাহাৰ ইপিনে মেঘ ইপিনে পথাৰ ইপিনে নদী মই গোটেই ঘূৰি দিছোঁ মানুহটো চাওক য'ৰ পৰা আৰম্ভ কৰিছোঁ তাতে শেষ কৰি দিছোঁ চাই লওক গ্ৰীনেৰী চাওক পূৰা সৌন্দৰ্যৰে ভৰা আহক চাব কেতিয়াবলৈ ইয়াত আহিলে অলপ মাইণ্ড চেইন ফ্ৰেছ হৈ যাব আপোনালোকৰ মাইণ্ড ফ্ৰেছ মন শান্তি পূৰা ভিউটো ইমান ধুনীয়া যে চাই ভাল লাগিবই ক'ব নালাগে আৰু
এই শৰাইটোৰ কথা কৈছিলোঁ, চিমেণ্টেৰে বনোৱা শৰাই আৰু কৃষ্ণগুৰু লিখা আছে শৰাই। বিপৰীটো আমি আমাৰ ঘৰৰ পৰা এইটো দেখা পায় আৰু ক'ৰ পৰা দেখা পায় আৰু জেগাৰ পৰা। আপোনালোকে চালে ভিউটো কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে নিজেও আহিব এবাৰ। মই যিখিনি বাৰু কেমেৰাৰ থ্ৰু দি দেখাই দিছোঁ আৰু নিজ চকুৰে চালে আপোনালোকে বেছি ভাল পাব চাগে, কাৰণ কেমেৰাটো ইমান ঢুকি নাপায় আৰু মই নোৱাৰোঁ ইমান ভালদৰে, কেমেৰামেনো নহয়। তথাপিও যিখিনি বাৰু কৰিছোঁ, আপোনালোকে কেতিয়াবা সময় সাপেক্ষে আপোনালোকে যদি মিলে আহিব তো ধুনীয়াকৈ জেগাবোৰ চাই যাব। আৰু যদি চিনি নাপায় এড্ৰেছ লোকেশ্যন গম নাপায় তো মোক সুধিলে হ'ল, মই কৈ দিম, জনাই দিম। ওচৰতে হয় অকণ চন্দ্ৰপুৰত, তো আহিলে গম পাব আৰু ভগৱতী টিলা আহিব। আৰু কৈছিলোঁ যে লগৰবোৰ 5টা মানত আহিব বুলি, অকণমান দেৰি হ'ল আহি পালে লগৰবোৰ। এইকেইটা চাওক, এইটো জ্যোতিবান, কিবা কবি নেকি? অলপ কষ্ট হৈছে বোলে। আৰু এতিয়া আছে আধেন, এইটো এইয়া বকি আছে, ক এতিয়া। সৌৰভৰ নিউজ চেনেল এইটো, লাইক কৰিব। আৰে চাওক, মাইকী মৰা টাইপ আমাৰ লগৰ এইটো দুৰ্বল সিং। এক চাওক, এক বডি বাইসেপ কিং অফ চন্দ্ৰপুৰৰ বাইসেপ কিং দেই। সাইকেল কিং আৰু বাটাম কিং ঠাই বহুত মাৰিব পাৰে আমাৰ চন্দ্ৰপুৰৰ বিখ্যাত ঠাই। বাটাম কিংক দেখা বাটাম এইটো টকটি বোলে। সাইকেলে যাব কোনে টকটা কোনে কি কয় মতামত কওঁ হৰে। আৰু কালৰ এইটো নতুন চেনেল সকলোৱে তাক অলপ ছাপোৰ্ট কৰিব। নকৰিলে হ'ব, নকৰিলে কৈ আছো না। এটা বাদ দিয়ক আৰু নালাগে, আপোনালোকে খালি ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব নকৰিব, লাইক নকৰিব, শ্বেয়াৰ নকৰিব, একো নকৰিব, খালি চালে বাইসেপ কিং বহুত ডাঙৰ ডাঙৰ হাত, মানে দেখাম মই কেতিয়াবা, ফটোখন দেখাই দিম মই কেতিয়াবা পাৰিলে। তাগৰা মই জেগাটোৰ বিষয়ে কিবা কবি নেকি? কেনে লাগছি কওঁ? এয়া হ'ল আমাৰ চন্দ্ৰপুৰ, এই নেচাৰেল প্লেচ, বুজিছা নাই? এইটো আৰু আহি যাবা সকলোৱে, ফুৰি যাবা, চাই যাবা। তো আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা লাগে জনাব ভিডিঅ'টো। আৰু ভিডিঅ'টোত যদি চেনেলটো প্ৰথম হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো। আৰু তাৰ লগতে মোৰ লগৰবোৰেই গিলা চাই লওক।